हेलो एभरिवान আজি মই বনাব লৈছো ছাগলী মাংস। এয়া মই মাংসখিনি নিমখ হালধি আৰু পিয়াজ দি পেলাই 2 ঘণ্টামান হ'ল মেৰিনেট কৰি থোৱা আছে। আৰু ইপিনে ইয়াক কেৰাহী গৰম হৈছে, ইয়াতে মই তেল দি দিম। একদম ঘৰুৱাভাৱে কেনেকৈ সাধাৰণকৈ বনাব পাৰি তাকে দেখুৱাম আজি ভিডিঅ'ত। ইয়াত তেল অলপ দি দিলোঁ। কেৰাহী পুৰা গৰম হৈ আছে আৰু সেইকাৰণে তেলটো পুৰা গৰম হৈ গৈছে। আৰু এইটো হেৰিয়াত মই আগতে ৰেডি কৰি লৈছোঁ। এয়া মছলাখিনি মই পিচি লৈছোঁ আৰু ইপিনে আলু কাটি মই এয়া পানীত ভিজাই থৈছোঁ। তেলখিনিত মই মাংসখিনি দি দিম, ইয়াত একো বস্তু নিদিওঁ। মাংসখিনি মই এনেকৈ অকল তেলতে গৰম তেলত ভাজি ল'ম, পুৰা ৰঙা কৰি ভাজিম। তাৰপিছতহে পিচি থোৱা মছলাখিনি দিম। ইয়াত মই আজি গুড়ি মছলা একো ব্যৱহাৰ নকৰোঁ। ইয়াতে দিছোঁ শুকান জলকীয়া 2টা, আদা, নহৰু আৰু গৰম মছলা, দালচেনি, লং, ইলাচি আৰু কেইটামান গোটা জালুক দিছোঁ। এইখিনি মই ধুনীয়াকৈ ইয়াত পিচি লৈছোঁ। এয়া পিছত দিম। আগতে এইখিনি পিঁয়াজৰ সৈতে মাংসখিনি ভাজি ল'ম। আপোনালোকে কোনে কোনে বাৰু এনেকৈ ছাগলী মাংস খাই ভাল পায় জনাবচোন কমেণ্টত। এয়া মাংসখিনি ভজা ৰঙা হৈ গৈছে আৰু এতিয়া মই ইয়াত পিচি থোৱা মছলাখিনি দি দিম। ইয়াত কালাৰটো দেখিছে কেনেকুৱা ধুনীয়া হৈছে। আৰু অকণ ভাজিলে আৰু কালাৰ হ'ব। কোনো জলকীয়া গুড়ি চুৰি একো দিয়া নাইকিয়া বা ৰঙা হ'বৰ কাৰণে, কালাৰ হ'বৰ কাৰণে চিলি মছলাও দিয়া নাইকিয়া। ভাজোঁতে মাংসখিনি মানে ভালকৈ সিজি যায়, তাৰপিছতহে মই আলুখিনি দিম। দেখিছে কেনেকুৱা হৈছে। এতিয়া আলুখিনি দি দিম। আলুখিনিও ভাজি থাকিম, মছলাতে সিজাম। এয়া মোৰ মাংসখিনি ভাজি হৈ গ'ল। দেখিছেনে ধুনীয়া কালাৰ আহিছে। এয়া হৈ গৈছে। এতিয়া মই ইয়াতে মিক্সি জাৰটো আৰু খালি পেলাই পানীখিনি দি দিম। দেখিছে, কিন্তু এয়া চব্জি গ্ৰেভি নবনাই, অলপ জোল বনাম। মাংসখিনি অলৰেডি সিজি গৈছে, আলুখিনি সিজিলেই হৈ যাব। দেখিছেনে গোন্ধ বহুত ধুনীয়া ওলাইছে। বাবু আহি কৈছে যে আজি মাংস ময়ো খাম বুলি, ভাল গোন্ধাইছে। ধুনীয়াকৈ হৈ গৈছে এয়া মাংসখিনি। ভাজোতে আলুও সিজি গৈছে, মাংসও সিজি গৈছে। আমাৰ এয়া মটন কাৰী ৰেডি হৈ গ'ল। আহক আপোনালোকেও ধুনীয়াকৈ আজি আমাৰ লগত আহাৰ গ্ৰহণ কৰক। বাই।